हेलो गाइस मैं अकल मोर यूट्यूब चैनल आपलोके सकलोके स्वागतम जानाइছো गुड मर्निंग सुप्रभात तो ये भिडिओ मैं माने मजर पर स्टार्ट करिছো तो ब्लग माने प्रथमर पर स्टार्ट करो माने 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 घर पर आहू तो ब्लग माने भिडिओ तो आरम्भ करो गुड मर्निंग सुप्रभात सकलोके और इतना मैं उठी गलो इतना बाजिसे 4:30 तो सोनकाले उठिले এতিয়া গৈ আছো মই প্ৰেক্টিছ কৰিবলৈ তো আপোনালোকক মানে দেখাই থাকিম আপোনালোক তো মতে তালা খুলি লওঁ তো গাইস মানে এক্সাৰসাইজ কৰিবলৈ ওলাই আহিলো এতিয়া মই মানে দৌৰিম দৌৰাৰ পিছত আপোনালোকক দেখাই আছো কিমান দূৰ দৌৰো আজি তো আপোনালোকক পিছত কৈ আছো 2000 years later ফাইনালি গাইস আহি পাই গলো এয়া হৈছে এইটো মঠাউৰি সিমেন্ট নদীৰ কাৰণে মানে এনেকুৱা ডাঙৰ এটা মঠাউৰি বনা হৈছিলে সিমেন্ট নদী ডিস্টার্ব দিয়াৰ কাৰণে আৰু ইফালে লোকেশনটো এবাৰ আপোনালোকে চাই লওক কি মজা লোকেশন আৰু ইফালে এনেকে মানে নদীটো আছিলে আৰু মই সদায় এইখিনিত মানে প্ৰেক্টিছ কৰিবলৈ আহো আৰু যোৱা মই আগতে মানে এলবাম যিটো নেকি বনাইছিলোঁ এইখিনিতে মানে এলবাম বনাইছিলোঁ বহুত লোকেশনৰ এই বহুত এলবামে মানে এইটো লোকেশনত বনোৱা আছে আৰু আপোনালোকক দেখাই দিছো এবাৰ পুরা একদম খামি গলো মানে ইয়াৰলৈকে এইখিনি মাজৰডোখৰলৈকে 2 কিলোমিটাৰ হয় আৰু সদায় মানে 3 কিলোমিটাৰ দৌৰি আছো আজি কিন্তু 2 কিলোমিটাৰ দৌৰিলো কাৰণ অলপ মানে যোৱাকালি মানে যিটো হাই জাম্প মাৰিছিলো তো আপোনালোকে চাই লওক একবাৰ হাই জাম্পটো মানে যোৱাকালি মাৰিছিলো মই হাই জাম্পত মানে মোৰ অলপ ভৰিটো অলপ দুখ পালো মানে অলপ বিষালে মানে তো গাইস হাই জাম্পটো একবাৰ চাই লওক এনেকাই 12 এই ওলো আগবাৰছি ন না ইয়াতে হ'ব নেকি মানে মই আগতে বহুত মানে শকত আছিলো শকতৰ পৰা মানে অলপ মানে পেটটো অলপ কমি গ'ল এতিয়া মানে অলপ সাইজত আহি গ'ল মানে বহুতখিনি শকত হৈ যোৱাৰ কাৰণে মানে প্ৰেক্টিছ পুৰা কৰি আছো আৰু ইফালে এইটো লোকেশন সদায় আহো মানে মই ইয়াৰ কাৰণে মানে এইটো লোকেশনত মানে বহুতখিনি মজা আৰু ইয়াত পুৰা ঠাণ্ডা ঠাণ্ডা কুল মানে হাৱা লাগি থাকে আৰু ইফালে মানে পুৰা ঘাম ওলাই গৈছে আৰু আজি তো গাইস এতিয়া গৈ থাকো ঘৰত আৰু আজি দিনটো কি হয় আপোনালোকক মানে গৈ থাকিম আৰু ভিডিঅ' বনাই দেখাই গৈ থাকিম তো এতিয়া সোনকালে যাওঁ আৰু গা পা ধুই লৈ ফ্ৰেছ হৈ মুখটো ধুই লৈ তো সোনকালে টিউশনত যাব লাগে আৰু এতিয়া ধুনীয়াকৈ বেলিটো ওলাই গ'ল আৰু এতিয়া মানে পোহৰে পোহৰ 2000 years later তো গাইস মানে এতিয়া ধুনীয়াকৈ মানে ফ্ৰেছ হৈ ল'লো গা পা ধুই ল'লো আৰু গা পা ধোৱাৰ পিছত এতিয়া 5-6 মিনিটমান পিছত টিউশনত যাম টিউশনত মোৰ চংকং হাই স্কুল মানে মই পঢ়া স্কুলত মানে টিউশন লৈ আছো তাতে যাম এতিয়া তাত যোৱাৰ পিছত মানে কি হয় আপোনালোক আহি আৰু কম ভিডিঅ'টো আগলৈকে চাই থাকিব আজি ডেইলি ব্লগ মানে কেনেকৈ ষ্টাৰ্ট হয় আৰু কেনেকৈ কৰোঁ কেনেকৈ থাকোঁ এইকেইটা সব আপোনালোকক এক পিছৰ পৰা কৈ যাম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব 1 hour later ফাইনেলি গাইস আহি পালো টিউশনৰ পৰা আৰু টিউশনৰ পৰা আহি মানে এই ফুলজোপাক মানে চাই আছো এ চাওক মানে পুৰা মজাকে ফুলি আছে এয়া তো গাইস ভাত খাই ললো আৰু ভাত খোৱাৰ পিছত এতিয়া আমি গৈ আছো
আমাৰ চংকং পোষ্ট অফিচত মানে মোৰ গুগল এডচেঞ্চ পিনটো আহি পাইছে চাগে বহুত দিন হ'ল মানে মই খবৰ লোৱা নাই পোষ্ট অফিচত চংকং পোষ্ট অফিচত মানে মোৰ গুগল এডচেঞ্চ পিনটো আহিব সময় হৈ গ'ল তো আহি পাব পাৰে নাজানো আহিছে না অহা নাই একবাৰ চেক কৰি পিনে চাই আহোঁ তো এতিয়া বলক গৈ থাকোঁ চংকং পোষ্ট অফিচলৈ আৰু মোৰ লগত যাব দাদা কিবা বজাৰ কৰে বোলে চংকং তিনিআলিত কিবা কিবি লৈ বোলে তাৰপিছত এতিয়া বলক গৈ থাকোঁ তো আপোনালোকে চাই থাকিব পিনটো পাং না নাপ তো গাইজ মানে গুগল এডচেঞ্চটো বিচাৰি গৈছিলোঁ কিন্তু গুগল এডচেঞ্চটো অহা নাই মানে কি হৈছে জানো প্ৰব্লেম হৈছে কি জানি গুগল এডচেঞ্চত তো গুগল এডচেঞ্চটো বিচাৰি পোৱা নাই বহুত দিন হ'ল মানে প্ৰায় 6-7 মাহমান বেছি হৈ গ'ল গুগল এডচেঞ্চ পোৱা নাই তো মানে লগতে আৰু চেনেলো ডিমনিটাইজ হৈ গৈছিলে ইয়াৰ কাৰণে মানে গুগল এডচেঞ্চটো মই বিচাৰি মন নোযোৱা হৈ গ'ল মানে তো এতিয়া আৰু নতুনকৈ এপ্লাই কৰিম তো এপ্লাই কৰাৰ পিছত কি হয় নাজানো আপোনালোকক যদি গুগল এডচেঞ্চটো হয় আপোনালোকক দেখাই দিম তো এইটো কোন হয় বিস্কুট খাই আছে আৰু ইফালে জতৰত কি কয় সূতা কাটি আছে নে কি কয় সূতা কি কৰি আছে কয় নাজানো কয় তাক মোক দেখি বিস্কুট একটা খুব পইচালা আজি ব্লগত যাব এই ভিডিঅ'টো হাই কৰি দে কিবা হাই হাই এনেকুৱা ব্ৰাইটনেছ দিছে না মাথা বেয়া হৈ যাব ব্ৰাইটনেছ তো গাইজ আজি ভিডিঅ'টো মানে ইমানতে শেষ কৰিম তো যদি ভিডিঅ'টো ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব এণ্ড লগতে থকা বেল আইকনটো ক্লিক কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ টিল এণ্ড টাটা বাই বাই